যোৱা ডেৰটা বছৰত অসম চৰকাৰখনে যিসমূহ ঘোষণা কৰিছিল আৰু কেবিনেটত যিসমূহ সিদ্ধান্ত লৈছিল তাক সাকাৰ ৰূপ দিয়াৰ কাৰণে 5 ডিচেম্বৰৰ পৰা 15 দিন ধৰি বিকাশৰ এটা প্ৰশেষ যাত্ৰা আৰম্ভ হৈছে, য'ত মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন জিলালৈ গৈ এই প্ৰজেক্টসমূহৰ শুভ উদ্ঘাটন কৰিব। আৰু ইয়াৰ পাছত এটা দ্বিতীয় পৰ্যায়ো হ'ব 5 জানুৱাৰীৰ পৰা, কাৰণ মাজত 20 তাৰিখৰ পৰা আমাৰ বিধানসভাৰ অধিৱেশন আছে। 11 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মাজুলীলৈ আহিব আৰু মাজুলীত প্ৰায় 815 কোটি টকাৰ বিভিন্ন প্ৰজেক্ট তেখেতে উদ্ঘাটন কৰিব। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ'ল উত্তৰ পাৰৰ লগত মাজুলীক সংযোগ কৰাৰ কাৰণে সোৱণশিৰি নদীৰ ওপৰত চেলেক ধূনাগুৰি ঘাটত প্ৰায় 695 কোটি টকা ব্যয় সাপেক্ষে দলং নিৰ্মাণৰ ভূমি পূজন হ'ব। প্ৰথম পিলাৰটোৰ কাম আৰম্ভ হ'ব আৰু তাৰ লগতে এখন বিশাল জনসভাও সেইদিনাখন অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও অন্যান্য বহুকেইটা প্ৰায় 12টা প্ৰজেক্ট আছে, য'ত মথাউৰি নিৰ্মাণৰ পৰা আৰম্ভ কৰি সেইখিনিৰো মুখ্যমন্ত্ৰী মহোদয়ে উদ্ঘাটন কৰিব। আজি মই তাৰ প্ৰাৰম্ভিক পৰ্যবেক্ষণ কৰিবৰ কাৰণে মাজুলীলৈ আহিছিলোঁ আৰু অভিভাৱক মন্ত্ৰী হিচাপে লগতে জিলা প্ৰশাসন তথা লাইন ডিপাৰ্টমেণ্টসমূহৰ লগতো এখন ৰিভিউ মিটিং আজি অনুষ্ঠিত কৰোঁ। আৰু মাজুলী যথেষ্ট এখন চৰকাৰৰ দিনত বিভিন্ন খেতিৰ উৎপাদনৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি নিৰ্মাণত দুপত দুপে আগুৱাই গৈছে।